নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজিকালি মই ফেচবুকত কিছু কথা কৈ আছোঁ আজি বহুত দিনৰ পৰা। বহুত দিন মানে প্ৰায়ে মই কওঁ, আৰু কিছুমান বেয়া ৰিলছ বনোৱাবিলাককো মই কিছুমান বোৱাৰীক বেয়া ৰিলছ বনোৱাবিলাককো মই বহুত বেয়াকৈ মানে ৰোষ্ট কৰোঁ। আৰু মই একচুৱেলি এইটো বহুত একেবাৰে মই সেইবিলাক ভাল নাপাওঁ। আৰু বোৱাৰী মানুহ প্ৰধানকৈ বোৱাৰীয়ে এনেকৈ কৰিলে মই একদম বেয়া পাওঁ। ছোৱালীবিলাকৰ বাৰু যিকোনো যেনেকৈ হওক সিহঁতে ছোৱালী, তথাপিতো ছোৱালীকো মই এইটো কৰাটো মানে সমৰ্থন কৰি কি এইবোৰ বোৱাৰী আচলতে হাজবেণ্ডটো ঘৰত নাথাকে যেন লাগিছে। আৰু যদি থাকিও যদি এনেকা ৰিলছ এনেকা বেয়া মানে যিটো কথা কৈ মানে ৰিলছ বনায়, যিবিলাক প্ৰশ্ন সুধি থাকে মানে ফেচবুকত, এনেকুৱা বোৱাৰী ইহঁতে আচলতে কিহৰ কাৰণে এনেকৈ চান্স দিয়ে বাৰু? এইটো কি সমৰ্থন কৰে যেন লাগিছে। আৰু এটা কথা, এইটো যিবিলাকে বনাই আছে সিহঁতৰতো ল'ৰা ছোৱালী নিশ্চয় আছে, মানে সৰু হওক ডাঙৰ হওক কিবা এটা ল'ৰা ছোৱালীটো আছে। গতিকে ল'ৰা ছোৱালীবিলাকে যদি এইবোৰ ৰিলছ যদিহে চায় বাই চান্সলি, মানে মোবাইলটো চুই থাকোঁতে ফেচবুকটো যদি চলাই থাকোঁতে বাই চান্স যদি ওলাই যায়, তেন্তে ল'ৰাবিলাকে কি শিক্ষা পাব বাৰু? ল'ৰা ছোৱালীবিলাকে তেখেতসকল, মই সেইটোকে ভাবি চিন্তা পোৱা নাই। গতিকে এইবোৰ এনেকুৱা ভাল কিছুমান মানে কথা কয়, ভাল কিছুমান বহুত মানে কণ্টেণ্ট আছে এইটো বনাব পৰা, ভাল কণ্টেণ্ট, যিবোৰ কণ্টেণ্ট মানে মানুহৰ ভিউজো আহে, চায়ো ভাল লাগে, আৰু মানে কোনো একো ক'ব নোৱাৰি, তেনেকুৱা কণ্টেণ্টবিলাক বনাব লাগে। আচলতে এইবোৰ কি মানে প্ৰায় বেছি হৈ আহিছে। মানে আগতে কম বেছি পৰিমাণে আছিলে, আজিকালিতো আৰু বেছিহে হৈছে। ইটো দেখি সিটো দেখি আচলতে এইবোৰ বহুত মানুহে মানে ফ'ল' কৰিছে। ফ'ল' কৰাৰ কাৰণে আমাৰ অসমীয়া মানে বহুত ফ'ল' কৰিছে। ফ'ল' কৰাৰ কাৰণে সিহঁতে এনেকুৱা ভিডিঅ'ত ফ'ল' বেছি পায় আৰু ভিউজ বেছি আহে বুলি ভাবি মানুহবিলাকে চব এনেকুৱা ভিডিঅ'কে বনাবলৈ লাগিছে। গতিকে সিহঁতক যদি ফ'ল' নকৰাকৈ মানে নোচোৱাকৈ যদি ব্লগ কৰে চবে, নিশ্চয় এনেকুৱা ভিডিঅ'বিলাক বনোৱাটো কমি যাব, মই সেই বুলি ভাবোঁ। গতিকে আজিকালি অসমীয়া সমাজৰ যিটো মানে বোৱাৰীসকলৰ যিটো সন্মান, সেই বোৱাৰীসকলৰ সন্মানটো একেবাৰে মানে কিছুমান বোৱাৰীয়ে ফেচবুকত নষ্ট কৰি পেলাইছে বুলি মই ভাবিছোঁ। আৰু এইবোৰ কৰাটো বহুত দুৰ্ভাগ্যজনক। আৰু এনেকৈ যদি ভৱিষ্যতে হয়, এইটো মানে ল'ৰা ছোৱালী মাক বাপেক একো চিনি নোপোৱা হ'ব। আৰু এইবিলাকত একচুৱেলি কাৰণ যিবিলাক বোৱাৰীয়ে কৈছে তেখেতসকলৰ হাজবেণ্ড থকা বোৱাৰী, কাৰণ শিৰত সেন্দুৰ লৈ মানে সিহঁতে ৰিলছবিলাক বনায়। গতিকে হাজবেণ্ডবিলাকো অলপ কণ্ট্ৰলত মানে সিহঁতক আনিব লাগে বুলি মই ভাবোঁ। আচলতে টকাই ডাঙৰ বস্তু নহয়, টকাই বৰ ডাঙৰ নহয়। গতিকে টকাও লাগে মানুহক, কিন্তু সন্মানো লাগে মানুহক। আৰু সন্মান যদি পায়, মানে অসমীয়া সমাজৰো সন্মানসমূহ প্ৰত্যেকজনৰ যদি সন্মান থাকে অসমীয়া মানুহৰ, মানে অসমীয়া সমাজৰো তেতিয়া সন্মান পাব বুলি মই ভাবোঁ। গতিকে এইবিলাক সংস্কৃতি বাদ দি ভাল এটা সংস্কৃতি পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে বুলি মই ভাবোঁ। গতিকে আপোনালোকে কমেণ্টত জনাব দেই মোৰ কথাবিলাক কেনেকুৱা হৈছে।